নমস্কাৰ বন্ধুসকল, এছ ক্ৰিয়েশ্যনলৈ সকলোকে স্বাগতম। আজি এই ভিডিঅ'টোত দীক্ষা এপৰ বিষয়ে ক'বলৈ ওলাইছোঁ। এই এপ্লিকেশ্যনটো কিদৰে ব্যৱহাৰ কৰিব আৰু কিদৰে লাৰ্ণিং কৰিব। যদি আপুনি এজন শিক্ষক তেন্তে নিজেও উপকৃত হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলক ইয়াৰ মাজেৰে উপকৃত কৰাব পাৰিব। তেন্তে বলকচোন আজি ভিডিঅ'টো চাওঁ। এই এপ্লিকেশ্যনটো ডাউনলোড কৰিবলৈ আপুনি প্লে ষ্ট'ৰত যাব লাগিব আৰু আপুনি ইয়াতে চাৰ্চ কৰিব লাগিব দীক্ষা এপ। এপ্লিকেশ্যনটো প্ৰথমতে আহিছে, তেন্তে আপুনি এইটো ইনষ্টল কৰিব পাৰিব। মোৰ আগতে ডাউনলোড কৰি থোৱা আছে, এতিয়া এইটো অ'পেন কৰি ল'লোঁ দীক্ষা এপ। যদি আপুনি মোৰ চেনেলটোত নিউ হয় তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব। এতিয়া আপুনি আপোনাৰ লেংগুৱেজটো চিলেক্ট কৰিব লাগিব। লেংগুৱেজ চিলেক্ট কৰাৰ পাছতে ছাবমিট কৰিব। তাৰপিছত আপোনাৰ ওলাব ষ্টুডেণ্ট, টিচাৰ, অপশ্যন, আদাৰ, এনেকুৱা 3টা অপশ্যন থাকিব। আপোনাক যোনটো লাগে সেইটোত ক্লিক কৰিব পাৰিব। মই ইয়াতে ষ্টুডেণ্টটোত ক্লিক কৰিছোঁ যাতে সকলোৰে সুবিধা হয়। তাৰপিছত গ্ৰেণ্ট এক্সেছত ক্লিক কৰিব লাগিব। পিছত এই এপ্লিকেশ্যনটোত 2টা অপশ্যন শ্ব' কৰিব। এটা হৈছে এক্সক্ৰাইম QR কোড আৰু তলত শ্ব' কৰিব চিলেক্ট বৰ্ডত অপশ্যনটো। আপুনি চিলেক্ট বৰ্ডত ক্লিক কৰি টেক কৰিব আৰু আপুনি কোন ৰাজ্যৰ হয় তাৰপিছতে সেইটো চিলেক্ট কৰিব লাগিব। ষ্টেট চিলেক্ট কৰিলে তাৰপিছত ছাবমিট কৰিব লাগিব। তাৰপিছত মিডিয়াম চিলেক্ট কৰিব লাগিব। আপোনাৰ মিডিয়াম কি হয়, কোনটো মিডিয়ামৰ হয়। এতিয়া ইয়াত ক্লাছ দিছে, তাৰপিছত মই ক্লাছ 5 চিলেক্ট কৰিছোঁ। এতিয়া ডিষ্ট্ৰিক্ট চুজ কৰিব দিছে। তাৰপিছত আকৌ ছাবমিট কৰিব লাগিব। এতিয়া ইয়াতে বুকছ কণ্টেণ্টৰ এটা অপশ্যন আহিব, তাতে ক্লিক কৰিলে তাৰপিছত ওপৰত ছাবজেক্ট চুজ কৰিব আহিব আৰু তাৰ তলত আহিব টেক্সট বুক, ভিডিঅ', ডকুমেণ্ট আদি। মই আৰু অলপ জুম কৰি দেখুৱাই আছোঁ। এয়া চাওক, ডিজিটেল টেক্সট বুক, আছামিছৰ আহিছে, AVS মেথমেটিক্স। মই ইয়াতে আছামিজ চিলেক্ট কৰিম, অংকুৰণ ক্লাছ 5ৰ। ইয়াতে ভিডিঅ' আছে, ডকুমেণ্ট আছে, আপুনি ভিডিঅ' চাব পাৰিব, কিবা ডকুমেণ্ট লাগিলে ল'ব পাৰিব, ডাউনলোড কৰিব পাৰিব। ওপৰত ডাউনলোডৰ অপশ্যন আছে, ডিলিট আছে। ইয়াত গোটেই টেক্সট বুকখনৰ গোটেইখিনি চেপ্টাৰ আহিছে। আপুনি কোনটো চেপ্টাৰ লাগে সেইটো চুজ কৰি পেলাই চাব পাৰিব। মই অসম আৰু ৰূপহীটো প্লে কৰি দিছোঁ। এয়া অসম আমাৰ ৰূপহী, অংকুৰণ 5ম ভাগ। ইয়াৰ মাজেৰে ছাত্ৰ ছাত্ৰীসকলেও বা শিক্ষকসকলেও কিবা ডাউট থাকিলে, মনত কিবা সংকোচ থাকিলে ইয়াত চাই লৈ পেলাই আপোনালোকে পঢ়াব পাৰিব বা নিজেও শিকিব পাৰিব। এতিয়া মই ইয়াত বেক কৰিব লৈছোঁ। বেক কৰিলে এতিয়া ওলাইছে ছাবমিট। ছাবমিটটো আমি পিছত কৰিলেও হ'ব, যিহেতু আমি বেক কৰিম। এতিয়া বেকৰ সেইটো আহি আছে অপশ্যন, সেইটোৱে বেক কৰিছোঁ। ইয়াতে ডাউনলোড, শ্বেয়াৰ অপশ্যন থাকে, তেতিয়া আপোনালোকে ডাউনলোডো কৰিব পাৰে, শ্বেয়াৰ কৰিব পাৰিব আৰু ডকুমেণ্টবিলাক ডিলিটো কৰিব পাৰিব। এনেকুৱা কিবা ভিডিঅ' চাব পাৰিব। এই সকলোখিনি ধুনীয়াকৈ কৰি ল'ব পাৰিব। তেন্তে এই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যদি ভাল পালে তেন্তে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।